নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দেউকা। এবাৰ দেউকাত মই আপোনালোকক আগতীয়াকৈ এখন ৰাস দেখুৱাম, যি আমাৰ যুৱ সমাজে অনুষ্ঠিত কৰিছে। এই ৰাসখন আজিৰ নহয়, যোৱাবাৰৰ ৰাস, যিহেতু এখন সুন্দৰ ৰাস মোৰ মেমৰিত মই চেভ কৰি ৰাখিছিলোঁ মোবাইল কেমেৰাত। তো বন্ধুসকল, মই ডিলিট কৰাৰ আগে আগে আপোনালোকলৈ এই মহাৰাসখন তথা এই যুৱ সমাজে পতা ৰাসখন আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু এই ৰাসখন ক'ত হৈছিল, কেতিয়া হৈছিল মই জনাম বাৰু। সৰ্বপ্ৰথমে আপোনালোকে ৰাসখন চাওক। কিন্তু আমাৰ ল'ৰাসকলে গোপীৰ ৰূপত তথা শ্ৰীকৃষ্ণৰ ৰূপত, ৰাধাৰ ৰূপত, বিভিন্ন ৰূপত আমাৰ যুৱ সমাজে ৰাসখন অভিনয় কৰিছে যুৱ সমাজে। তো বন্ধুসকল, ইতিমধ্যে শৰতৰ আগমনে আমাক পুনৰবাৰ আকৌ সেই শৰতৰ যি উৎসৱ, সেই উৎসৱসমূহ দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি দেৱালীৰ পাছতে আপোনালোকে ৰাস মহোৎসৱ যিহেতু অনুষ্ঠিত হয় শৰতত, শৰতৰ আগমনে পুনৰবাৰ আকৌ আমাক মনত পেলাই দিব সেই ৰাসবোৰৰ কথা। তো বন্ধুসকল, চাব মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে এই ৰাসখন কেনে পায়। যুৱকসকলৰ দ্বাৰা পৰিচালনা কৰা এখন ৰাস, সকলোৱে সুন্দৰ অভিনয় কৰিছে। শনিবাৰ চাওক, নিশ্চয় কেনে পায় আপোনালোকে কমেণ্টত জনাব।
গোপী খবক বন্ধু বান্ধবে রাখিতে নাহি পাওল বৃন্দাবনে গয়া পরম ঈশ্বর শ্রীগোপাল সমীপ পাওল গোপী খবক দেখি শ্রীগোপালে পুরি হাতি কুচিটি লাগল কারণে কারণে বীরবল হয়ে পড়ল এই কথা হব এবে শ্রীকৃষ্ণ রাধার সহিতে রাসক্রিয়া পৰি আছে
রাধে রাধা বৃন্দাবনতে প্রভু বিরু তোমার লীলা বৃন্দাবন be